বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল গৌতম বুদ্ধই। তেওঁৰ জন্ম হৈছিল লুম্বিনী নামৰ এখন ঠাইত। লুম্বিনী বৰ্তমান নেপালত আৰু গৌতম বুদ্ধৰ পিতৃৰ নাম আছিল শুদ্ধোধন, মাকৰ নাম আছিল মায়াদেৱী। তেওঁৰ জীৱনকাল আছিল 563 BCE-ৰ পৰা 483 BCE-লৈ। তেওঁ 16 বছৰ বয়সত বিবাহ কৰাইছিল যশোদাৰা নামৰ এজনী ৰাজকুমাৰীক। তাৰ পিছত তেওঁলোকৰ এটা পুত্ৰ সন্তান জন্ম পাইছিল আৰু পুত্ৰৰ নাম আছিল ৰাহুল। বৌদ্ধ ধৰ্মত নিৰ্বাণ মানে হ'ল জ্ঞান লাভ কৰা, আৰু বুদ্ধই জ্ঞান লাভ কৰিছিল নীলাঞ্জনা নদীৰ পাৰত এডাল আহঁত গছৰ তলত জ্ঞান লাভ কৰি। বৌদ্ধই যেতিয়া ঘৰৰ পৰা ওলাই গৈছিল তেতিয়া এটা ঘোঁৰা লগত লৈ গৈছিল আৰু ঘোঁৰাটোৰ নাম আছিল কণ্ঠক। বৌদ্ধ ধৰ্মত ব্যৱহাৰ কৰা ভাষাবোৰ আছিল পালি ভাষা, বিনয় পিটক, সূত পিটক, অধীতম পিটক। এই তিনিখন আছিল বৌদ্ধ ধৰ্মৰ তিনিখন গ্ৰন্থ, আৰু এই তিনিখনক একেলগে ত্ৰিপ্ৰাতিক বুলি কোৱা হয়। বৌদ্ধ ধৰ্ম যিসকল লোকে গ্ৰহণ কৰিছিল তেওঁলোকক হীনায়ন বুলি কোৱা হৈছিল। উত্তৰ প্ৰদেশৰ কুশীনগৰত বুদ্ধদেৱৰ মৃত্যু হৈছিল আৰু তেওঁৰ মৃত্যুৰ পিছত 4খন বৌদ্ধিষ্ট কাউন্সিল বহিছিল, আৰু সেই 4খন বৌদ্ধিষ্ট কাউন্সিল মই ইয়াত দি দিছোঁ।